Start. নমস্কাৰ মই ডক্টৰ ৰূপম চৌধুৰী ডেন্টেল জন পাঠশালাৰ সঞ্চালক আজি এই ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক দাঁত আৰু মুখৰ বিষয়ে দুটামান সৰু সৰু কথা জনাবলৈ ওলাইছো যিয়ে আপোনালোকৰ কামত আহিব বহুতেই আমাৰ চেম্বাৰত আহি পেলাই আমাক কয় যে স্যাৰ মোৰ দাঁতত পোক ধৰিছে বা পোকে খাইছে বা কয় যে মোৰ বাচ্চাটোৰ পোকে খাইছে এইখিনিতে এটা প্ৰশ্ন হয় যে দাঁতত কেনেকৈ পোক থাকে আচলতে কি হয় আমি যিবিলাক খোৱা বস্তু খালো ভাত খালো কেতিয়াবা চাহ খালো মিঠাই খালো এইবিলাকৰ অৱশিষ্টবিলাক আমি চাক কৰাৰ পিছতো বহু ক্ষেত্ৰত দাঁতৰ ফাকবিলাকৰ মাজত ৰৈ যায় বা দাঁতৰ সাৰফেসত থাকি যায় আৰু এইবিলাকত কি হয় মুখৰ ভিতৰত আমাৰ সাধাৰণ অৱস্থাত বহুতো অনুজীৱ বাস কৰে এই অনুজীৱবিলাকে এই অৱশিষ্টবিলাকত ক্ৰিয়া কৰি এচিড উৎপন্ন কৰে আৰু এই এচিডে প্ৰতিদিনে ক্ৰিয়া কৰাৰ ফলত দাঁতবিলাকৰ টান খোলাটো পচন হৈ পেলাই ঢিলা হৈ যায় বা দাঁত খাই নিয়ে আৰু এইটোকেই আমাৰ মানুহে কয় কি দাঁত পোকে খোৱা বা আমাৰ আগত আহি পেলাই কয় দাঁত পোকে খাইছে এতিয়া কথা হ'ল এই ধৰণৰ অৱস্থাৰ পৰা আমি কেনেকৈ ৰক্ষা পাব পাৰোঁ যে এটা কথা আছে যে প্ৰতিৰোধেই উত্তম উপায় যে প্ৰতিৰোধ কৰিবলৈ আমি দিনত অন্তত দুবাৰকৈ ব্ৰাছ কৰিব লাগে প্ৰতিবাৰত 3 মিনিটকৈ আৰু ভালকৈ কুলি কৰিব লাগে আৰু নিৰ্দিষ্ট সময়ৰ অন্তত বছৰত দুবাৰ হ'লেও দন্ত চিকিৎসকৰ ওচৰত গৈ এবাৰ দাঁতখিনি দেখাই ল'ব লাগে ধন্যবাদ বন্ধুসকল ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ কিবা সুধিব লগা থাকিলে কমেণ্টত গৈ পেলাই লিখিব ধন্যবাদ